নমস্কাৰ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। আপোনালোক সকলোলৈকে বহু বহু অভিনন্দন, বহু বহু শুভেচ্ছা, লগতে শতকোটি সেৱা অৰ্পণ কৰিছোঁ। কিছুদিন আগৰে পৰা কাগজে পত্ৰই আমি শুনিছোঁ, পঢ়িছোঁ বা দূৰদৰ্শনতো কেতিয়াবা দেখোঁ, আমাৰ সমাজৰ যিবিলাক ঋণাত্মক দিশ, এই ঋণাত্মক দিশবোৰ বেছি প্ৰচাৰিত হয়। কিন্তু সমাজততো ভাল কামো হৈ আছে, মানুহেতো বহুত ভাল কামো কৰি আছে। সেই ভাল কামৰ প্ৰচাৰ নহয়। এইটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক। এনেকুৱা বহুত মানুহ আছে যিয়ে সমাজৰ কাৰণে নিৰন্তৰ কাম কৰি আছে, কিন্তু সেই কৰ্মীসকলৰ যি মৌন ঐকান্তিক সাধনা, এই সাধনাসমূহ আমি যেতিয়া স্বীকৃতি দিব পাৰিম, সমাজত বহু মানুহে ভাল ভাল কাম কৰিবলৈ আগুৱাই আহিব। আমি সকলোৱে বিচাৰোঁ আমাৰ ল'ৰাটো ভাল হওক, আমাৰ সকলোৰে ছোৱালীজনী ভাল হওক। কিন্তু প্ৰতি ঘৰ মানুহে যদি এইটো ভাৱনা আনে যে মোৰ ওচৰৰ ঘৰৰ কোনোবা যদি অক্ষম ব্যক্তি আছে, তেওঁৰ ল'ৰা ছোৱালীখিনিও ভাল হওক। আমি একেবাৰে বাল্যকালৰ পৰা সমাজৰ লগত যিহেতু জড়িত, গতিকে জীৱনৰ সোঁতত এনেকুৱা বহু মানুহক আমি সেৱা কৰাৰ সুবিধা পাইছোঁ। কথা হ'ল, জীৱনৰ এই গতিত আমি যদি ইজনে ইজনৰ হাত ধৰি আগুৱাই যাওঁ, ইজনে সিজনৰ সহায়ক হওঁ, তেতিয়াহ'লে সমাজখন কিমান ধুনীয়া হ'ব এবাৰ ভাবি চাবচোন। অসমৰ মানুহ কেতিয়াও স্বাৰ্থপৰ নহয়। অসমীয়া মানুহ কেতিয়াও স্বাৰ্থপৰ হোৱা মই দেখা নাই। অসমৰ মানুহে আজিও মানুহৰ ঘৰলৈ গ'লে তামোল, পাণ, চাহ, ভাত নোখোৱালৈকে আলহীক বিদায় নিদিয়ে। কিন্তু অসমীয়াৰ এই আতিথ্য, অসমৰ এই একতাৰ বান্ধোন, অসমীয়াৰ এই নিষ্কাম প্ৰেম যদি কোনোবাই ভাঙিব বিচাৰে, তেতিয়াহ'লে তেনে শক্তিসমূহক মষিমূৰ কৰিবলৈ কাৰণে আমি সমজুৱাসকলেই তাৰ নিদান বিচাৰিব লাগিব। আমি অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতি, কিৰাতক কছাৰী, গাৰো খাচী মিৰি, যৱন কংগ গোৱাল, ধোবাজে তুৰুক, অসম মুল্লুক, ক্লুমেচ ম্লেচ চণ্ডাল, আমি সকলোৱে মিলি আমাৰ সমাজখন ধৰি ৰাখিব লাগিব। যদি কোনোবাই আমাৰ সমাজখন ভাঙিব বিচাৰে, তেতিয়াহ'লে এই বিচাৰধাৰাটোক আমি ৰোধ কৰিব লাগিব। আহক আমি আমাৰ সমাজখন সুন্দৰৰ পৰা সুন্দৰতমলৈকে লৈ যাওঁ। আৰু অলপতে এটা খবৰ পালোঁ, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিদেশত থকা আমাৰ বৃন্দাবনী বস্ত্ৰৰ এভাগ অসমলৈ অনা হ'ব নে হৈছে মই নাজানো। কিন্তু আমি জন্ম পোৱাৰে পৰা যিমান কাম আমি ৰাজনৈতিকভাৱে
কোনো মুখ্যমন্ত্ৰীয়ে কৰা দেখিছোঁ, তাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাদেৱৰ এই কামটো কিন্তু সোণোৱালী আখৰেৰে অসমৰ বুৰঞ্জীত লিখা থাকি যাব, যাৰ বাবে তেখেতক ধন্যবাদো জনাইছোঁ। আৰু অসমীয়া ৰাইজ বৰ প্ৰফুল্লিত হ'ব, কাৰণ শ্ৰীমন্ত শংকৰদেৱৰ হাতৰ পৰশ থকা বৃন্দাবনী বস্ত্ৰ যদি আমাৰ সমাজে আকৌ দৰ্শন কৰিবলৈ পায়, ইয়াতকৈ সৌভাগ্য আৰু কেতিয়াও হ'ব নোৱাৰে। আহক আমাৰ সমাজখন আমি একতাৰ ডোলেৰে বান্ধি ৰাখোঁ আৰু আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাওঁ। বহু বহু ধন্যবাদ। কৃষ্ণ।